গাইজ, আজি ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰি মই নিজে ধৰিবই পৰা নাই। চ' মাজুলীৰ বানৰ পৰিস্থিতি আপোনালোকে গম পায়েই দেখোন। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব মাজুলীৰ পৰিস্থিতি কেনেকুৱা হৈ আছে। হাই গাইজ, আজি আমাৰ চৰকাৰৰ ফালৰ পৰা ৰিলিফ দিয়া হৈছে। গাঁৱৰ সকলো মানুহবিলাকে ৰিলিফ ল'বলৈ আহিছে। যি বস্তু দিছে সেয়াকে ল'বলৈ আহিছে আৰু। সেয়ে আকৌ আমাৰ ভাইটিহঁতে ওলাই আহিছে নাও লৈ ৰিলিফ ল'বলৈ। আজি অলপ পানী শুকাইছেগৈ বাৰু। আৰু আমাৰ ককা আইতাহঁতে নিজৰ ঘৰ এৰি থাকিবলগীয়া হৈছে। ইমান ধুনীয়া ঘৰবিলাক এৰি আলিৰ ওপৰতে ঘৰ বনাই থাকিবলগীয়া হৈছে। সেয়া গাইজ, ৰিলিফ দিয়াৰ ব্যৱস্থা চলি আছে বৰ্তমান। ৰিলিফত দিয়া হৈছে দালি আৰু চাউল আৰু মিঠাতেল। ইয়াৰ চৰকাৰৰ ফালৰ পৰা আহিছে আৰু। গাইজ, কিনো ক'ম আৰু মাজুলীৰ দুখৰ ওপৰত দুখ। গাইজ, কালি ৰাতিৰ নিউজটোতো আপোনালোকে শুনিছেই নহয়, মাজুলীৰ আউনীহাটীৰ কাষৰ জুবুন্দাৰি ফালে আলি ছিগাটোৰ খবৰ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আজি মোৰ হাজবেণ্ডে ৰাতিপুৱা গৈয়ে য'ত আলি ছিগিছিলে তাৰ পৰা ভিডিঅ' তুলি আনিছেগৈ। চ' আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। সেয়া আমাৰ গাঁৱৰ ককা আইতাহঁতে কেনেকুৱা পৰিস্থিতিত আছে আপোনালোকে চোন। গাইজ, কালি ৰাতি মাতাউৰি ছিগা জেগাখন সেয়াই হয়, মাজুলীৰ জুবুন্দাৰি। ধাৰত মুঠতে মই মোৰ পৰিয়াল 5টা নিছোঁ আৰু নোৱাৰোঁ আৰু মুঠতে তালৈ টানি আনিছে ইয়ালৈ। মই মাৰো আগলৈ, নাও যায় আহে পিছলৈ। এই দৌৰিছোঁ, মই নাওখন তলেদি সোমাই গুচি গ'ল। 30,000 টকা দামৰ নাও পুখুৰীত চলি নিছোঁ। কালি আহিছিলে প্ৰশাসনে মোক ক'লে যে তোমাৰ ঘৰৰ বস্তুবিলাক আমি উলিয়াই দিয়াম, ৰ'বা ৰ'বা বুলি কৈ আৰু মোক নাৱৰ দুনীক খবৰ নকৰিলে। তাৰপৰা ক'লোঁ যে মোৰ চাওক এনেকৈ অন্ধ ব্ৰেইন ব্যাকৰণ মানুহ আছে, মোক খন্তেক